কথা মই গোটেই কেইটা টিভি চেনেলক আহ্বান জনাম। এইটো এটা আমাৰ হৃদয়ৰ কথা। আপোনালোকে জানে যে বহুত ল'ৰা ছোৱালী ডিফ এণ্ড ডাম হিচাপে জন্ম হয়, যাক আমি মুকবধিৰ বুলি কওঁ। আৰু যদিও মই শব্দটো ব্যৱহাৰ কৰিব নালাগে, তথাপিতো যাতে গাঁৱৰ মানুহে বুজি পায় তাৰ বাবে মই অনিচ্ছা সত্ত্বেও শব্দটো ব্যৱহাৰ কৰিছোঁ। আমি যাক বোবা বুলি কওঁ। এতিয়া এই লোকসকলক বা এই ল'ৰা ছোৱালীক আমি যদি 6 বছৰৰ তলত পাওঁ, 6 বছৰ অতিক্ৰম কৰিলে নহয়, 6 বছৰৰ তলত যদি পাওঁ, তাত যদি আমি ককলিয়াৰ ইমপ্লেণ্ট কাণত আমি লগাই দিওঁ, তেতিয়াহ'লে তেওঁলোকে শ্ৰৱণ শক্তি উভতাই পায়। মানে মেচিনৰ সহায়ত, শৰীৰেতো দিব নোৱাৰে, কিন্তু মেচিনে তেওঁলোকক শুনাৰ ব্যৱস্থা কৰি দিয়ে। আৰু যেতিয়া শুনিব পাৰে, কথাও ক'ব পাৰে। কথাটো এইকাৰণে ক'ব নোৱাৰে, কথা নুশুনে কাৰণে তেওঁলোকে কথা ক'ব নোৱাৰে। নুশুনাৰ লগত নোকোৱাটো জড়িত। এবাৰ যদি শুনাটো হৈ যায়, ক'বও পাৰিব, অন্ততঃ কিছু কথা ক'ব পাৰিব। সেইকাৰণে মই গোটেইকেইটা টিভি চেনেল আৰু অসমৰ মেডিয়াক মই আহ্বান জনাম যে আপোনালোকে আজি অন্ততঃ এইটো নিউজ দেখুৱাব যে 6 বছৰৰ তলৰ শিশু, যদি কাৰোবাৰ ঘৰত এনেকুৱা মুকবধিৰ শিশু আছে বা যাক সাধাৰণ ভাষাত, গাঁৱৰ ভাষাত, নগৰৰ ভাষাত, কথিত ভাষাত আমি বোবা বুলি কওঁ, সেই শিশুসকলক যদি গুৱাহাটী মেডিকেল কলেজত লৈ আহে, আমি বিনামূলীয়াকৈ ককলিয়াৰ ইমপ্লাণ্ট লগাই দিম। আৰু ইয়াৰ খৰচ প্ৰায় 4-5 লাখ টকা হয়, কিন্তু ৰাজ্য চৰকাৰে ইয়াক বিনামূলীয়াকৈ কৰিব। আৰু মুম্বাইৰ ডক্টৰ এজনে আমাৰ ডক্টৰসকলক ট্ৰেইনিং কৰিছে, আৰু আমি খুব ভাল নেটৱৰ্ক এটা ইয়াত গঢ়ি তুলিছোঁ।